হেল্ল' গাইজ, কি খবৰ? ভালনে সকলোৰে? আজি মই এই বাণিজ্য মেলাত সোমাইছোঁ আৰু সেই বাণিজ্য মেলাখন হৈছে লাহোৱালত পাতিছে। আৰু এইফালে চাওক, কাপোৰ ইমান ধুনীয়া মিচিং মেখেলা চাদৰ, আৰু এইফালে পেণ্ট, চোলা, সৰু ল'ৰা ছোৱালী যি পায় আৰু স্পৰ্টিং মানে সকলো বিধৰ মানে বস্তুৱে ওলাইছে। আৰু এইফালে চাওক স্পৰ্টিং, আৰু এইফালে ছোৱালী মানুহৰ কাৰণে পেণ্ট, চুইজাৰ লগত পিন্ধিব পাৰে। এইফালে 100 টকা প্ৰাইচবিলাক লিখা আছে, এইবিলাক পেণ্টবিলাক। আৰু এইফালে ছোৱালীবিলাক স্পৰ্টিং কি ধুনীয়া ওলাইছে চাওক। আৰু এইফালে সৰু ল'ৰা ছোৱালীক খেলিবৰ কাৰণে এইবিলাক গাৰু কভাৰ। এইফালে আগে আমাৰ এওঁ গৈ আছে, পাছে মই গৈ আছোঁ। আৰু এইফালে মণিহাৰী বস্তু, ইমান ধুনীয়া মণিহাৰী বস্তু ওলাইছে নহয়। এইফালে চাওক কি ধুনীয়া চেন, আৰু বা মজা লাগিছে কিন্তু গোটেইখিনিকে লৈ ল'ব মন যায়। ৱাও, কি ধুনীয়া লাগিছে নহয়। এইফালে চাওক ধেমাজিৰ পৰা আহিছে এইবিলাক কাপোৰ, মুগাৰ মেখেলা আনিছে। এইফালে চাওক কি ধুনীয়া জোৰ কাপোৰ, মুগাৰ মেখেলা, চেনি পাত কি আনিছে কাপোৰ, মই ইমান বিশেষ নাজানো কাপোৰবিলাকৰ নাম। আৰু এইফালে চাওক মণিহাৰী বস্তু। এইফালে মই হেলমেট পিন্ধি আহিছোঁ। ঠিক আছে, বজাৰটো ঠিকঠাক কৰিছোঁ। কেইদিনৰ কাৰণে আছে মই চোৱা নাই। কেইদিনৰ কাৰণে হ'ব? ইয়াততো 28 তাৰিখলৈকে। 28 তাৰিখে ন? দিন আছে, সময় আছে। এই গছজোপা সঁচাকৈ একদম হেৰি হৈ যায় নেকি? সঁচা হয়? পানীত তিয়াই থ'লে কেঁচা গছ হয়। কেঁচা গছ হয়? তোমালোকে কৰি চাইছা? আমি কৰি চাইছোঁ ন, চব জেগাত কৰি পাইছে। এইটো পানীত তিয়াই থ'লে কেঁচা গছ হৈ যায়। মই মানে ভিডিঅ' এটাত চাই আছিলোঁ। ক'ৰ পৰা আহিছা তোমালোকে? ধুবুৰী? বা এটাত কিমান দিনলৈকে থাকিবা? 28 তাৰিখলৈকে আছোঁ। 28 তাৰিখ। ঠিক আছে, বজাৰখন সোনকালে ভাল চলিলে হয় আৰু ন? এইফালে লাহোৱাল বাণিজ্য মেলা, আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত। এইফালে মোক শিকায়। এইখন চাকু হৈছে 50 টকা, এইটো 50 টকা, এইটো 30 টকা দি আনিলোঁ। 40 টকা, 50 টকা কৈছিলে। প্ৰথমতে 40 টকা ক'লে, তাৰপিছত যেতিয়া সুধিলোঁ 50 টকা ক'লে। এইটো তাৰপিছত 30 টকা দি ল'লোঁ। এইটো কিমান দি ল'লে? 10 টকা। 10 টকা। এইটো 120, 130 এনে চাহ খাব। ইমানেই আৰু।